নমস্কাৰ টাইমেটৰ প্ৰতিগৰাকী দৰ্শকক মই ঋতুমেধিয়ে স্বাগতম জনাইছো আৰু এই মুহূৰ্তত জনাইছো এটা গুৰুত্বপূৰ্ণ খবৰ দেশে অতি শীঘ্ৰেই লাভ কৰিব কৰোনা মহামাৰীৰ ভ্যাকচিন ইতিমধ্যে মানৱ পৰীক্ষণ আজিৰ পৰা আৰম্ভ হৈছে এইমছত এই মুহূৰ্তৰ সকলোতকৈ ডাঙৰ খবৰটো জনাইছো টাইমেটৰ দৰ্শকসকলক দেশে শীঘ্ৰেই লাভ কৰিব কৰোনাৰ ঘৰুৱা প্ৰতিষেধক আজিৰ পৰা এইমছত আৰম্ভ হ'ব কৰোনা ভ্যাকচিনৰ মানৱ পৰীক্ষণ আৰু কোভ্যাক্সিন ভ্যাকচিনৰ মানৱ পৰীক্ষণ আজিৰ পৰা আৰম্ভ হ'ব এইমছত যিসময় দেখিবলৈ পোৱা গৈছে দ্ৰুতগতিত দেশত বৃদ্ধি পাইছে কোভিড-19ত আক্ৰান্তৰ সংখ্যা সেই সন্দৰ্ভত এই পৰ্যন্ত কোনো ধৰণৰ নিশ্চিত প্ৰতিষেধক ওলোৱা নাই তেনে পৰিপ্ৰেক্ষিতত আতংকিত হৈ আছে সমগ্ৰ দেশবাসী আৰু দেশবাসী আতংকিত হৈ থকাৰ সময়ত এটা ভাল খবৰ কিয়নো আজিৰ পৰা এইমছত আৰম্ভ হ'ব কৰোনা ভ্যাকচিনৰ মানৱ পৰীক্ষণ প্ৰথম পৰ্যায়ত 375 গৰাকী লোকৰ শৰীৰত পৰীক্ষণ কৰা হ'ব এই বিশেষ কোভ্যাক্সিন নামৰ প্ৰতিষেধক আৰু 18 পৰা 55 বৰ্ষীয় লোকৰ শৰীৰত পৰীক্ষণ কৰিব এই বিশেষ প্ৰতিষেধক আৰু দেশে শীঘ্ৰেই লাভ কৰিব কৰোনাৰ ঘৰুৱা প্ৰতিষেধক কোভ্যাক্সিন ইতিমধ্যে পশুৰ ওপৰত পৰীক্ষণ সম্পন্ন হৈছে কোভ্যাক্সিন ভ্যাকচিনৰ আৰু আজিৰ পৰা এইমছত মানৱ দেহৰ ওপৰত পৰীক্ষণ আৰম্ভ কৰা হৈছে আৰু এই পৰীক্ষণ সফল হ'লে অতি শীঘ্ৰেই দেশবাসীয়ে লাভ কৰিব প্ৰতিষেধক ভ্যাকচিন প্ৰস্তুত কৰিছে হায়দৰাবাদৰ ভাৰত বায়োটেক নামৰ প্ৰতিষ্ঠানটোৱে আৰু হায়দৰাবাদৰ এটা সুৰক্ষিত গৱেষণাগাৰত ইতিমধ্যে এই ভ্যাকচিনৰ প্ৰস্তুতকৰণৰ কাম চলি আছে আৰু যি সময়ত দেখিবলৈ পোৱা গৈছে চীনৰ ইউহান প্ৰদেশৰ পৰা আৰম্ভ হৈছিল এই মাৰাত্মক মহামাৰী কোভিড-19 আৰু কোভিড-19 আৰম্ভ হোৱাৰ পাছৰ পৰা বিশ্বৰ প্ৰায়বোৰ ৰাষ্ট্ৰত এতিয়া সানি ধৰিছে এই মাৰাত্মক মহামাৰীয়ে তেনে পৰিপ্ৰেক্ষিতত দেখিবলৈ পোৱা গ'ল বিশ্ববাসী আতংকিত হৈ পৰিছে কোনো ধৰণৰ নিশ্চিত প্ৰতিষেধক নথকাৰ বাবে আৰু দেশে শীঘ্ৰেই লাভ কৰিব কৰোনাৰ ঘৰুৱা প্ৰতিষেধক আজিৰ পৰা এইমছত আৰম্ভ হ'ব কৰোনা ভ্যাকচিনৰ মানৱ পৰীক্ষণ কোভ্যাক্সিন ভ্যাকচিনৰ মানৱ পৰীক্ষণ আজিৰ পৰা আৰম্ভ হ'ব এইমছত আৰু নিজৰ ইচ্ছা অনুসৰি মানৱ পৰীক্ষণত সহযোগ কৰিব পাৰে বহুলোকে প্ৰথম পৰ্যায়ত 375 গৰাকী লোকৰ শৰীৰত পৰীক্ষণ আৰম্ভ কৰা হ'ব 18 পৰা 55 বৰ্ষীয় লোকৰ শৰীৰত এই পৰীক্ষণ কৰা হ'ব লগতে পশুৰ ওপৰত পৰীক্ষণ ইতিমধ্যে সম্পূৰ্ণ হৈছে সফল হৈছে আৰু কোভ্যাক্সিন ভ্যাকচিনে সেই পৰীক্ষণ সফল হোৱাৰ পাছতে এতিয়া আজিৰ পৰা আৰম্ভ হ'ব মানৱ দেহৰ ওপৰত পৰীক্ষণ যদিহে মানৱ দেহৰ ওপৰত এই পৰীক্ষণ সফল হয় তেনেহ'লে অতি শীঘ্ৰেই দেশবাসীয়ে লাভ কৰিব কোভ্যাক্সিন প্ৰতিষেধক